আপোনালোকে বাৰু জানেনে যে আমি দীপাৱলীত কিয় চাকি জ্বলাওঁ আৰু দীপাৱলীত কিয় ঘৰখন পোহৰাই ৰাখোঁ? বহুতে কয় ভগৱান ৰাম যেতিয়া অযোধ্যাৰ পৰা উভতি অহাৰ পিছত অযোধ্যাবাসীয়ে আনন্দতে অযোধ্যা পোহৰাই পেলাইছিল। আনহাতে প্ৰবাদ অনুসৰি সমুদ্ৰ মন্থন সময়ত যেতিয়া মা লক্ষ্মীয়ে প্ৰকট হৈছিল আৰু তেওঁ যেতিয়া বৈকুণ্ঠলৈ গৈ ভগৱান নাৰায়ণক বৰমাল্য পিন্ধাইছিল, তেতিয়াই যি বৈকুণ্ঠবাসী আছিল, ভগৱানৰ যি পৰম ভক্তসকল আছিল, তেওঁলোকে দেখিলে আজি দেখোন বৈকুণ্ঠলৈ মা আহিছে আৰু ভগৱানক দেখোন মালা পিন্ধাইছে। এজনে আনজনক লগ পাইছে, বিবাহ হৈছে। তেতিয়া বৈকুণ্ঠবাসীয়ে নিজৰ নিজৰ ঘৰত চাকি জ্বলাই লক্ষীনাৰায়ণৰ বিবাহ উৎসৱ ৰূপে উদযাপন কৰিছিল। আৰু লক্ষীনাৰায়ণৰ বিবাহ উৎসৱ সৰ্বপ্ৰতীতে বৈকুণ্ঠত চাকি প্ৰজ্বলন কৰা হৈছিল বাবেই দীপাৱলী উৎসৱ উদযাপন কৰে বুলি প্ৰবাদ চলি আহিছে। এতিয়া দীপাৱলীৰ ৰাতি আপোনালোকে কিছু কৰিবলগীয়া কাম আছে, যিবোৰ উপায়ৰ জৰিয়তে আপুনি নিজৰ মনোকামনা পূৰণ কৰিব পাৰিব। দীপাৱলীত আপুনি কোনবোৰ কাম কৰিব নালাগে আৰু দীপাৱলীত আপুনি কোনবোৰ কাম গুৰুত্ব দিব লাগিব, সেই বিষয়েও আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাৰিব। এই কথাখিনি জানিলে আপোনাৰ কল্যাণ হৈ যাব। দীপাৱলীৰ নিশা ঘৰৰ মূল দুৱাৰখন খুলি ৰখাৰ এক পৰম্পৰা আছে। কিয় দুৱাৰখন খুলি ৰাখিব লাগে আপুনি সেই বিষয়েও এই ভিডিঅ'টোত জানিবলৈ পাৰিব। প্ৰবাদ অনুসৰি এবাৰ হেনো মা লক্ষ্মী পৃথিৱীলৈ আহিছিল আৰু পৃথিৱীতনো কেনেকৈ দীপাৱলী উদযাপন হয় মা লক্ষ্মীয়ে চাবলৈ বিচাৰিছিল। আহি তেওঁ দেখিলে সকলোৰে ঘৰৰ দুৱাৰমুখত চাকি জ্বলোৱা আছিল ঠিকেই, কিন্তু দুৱাৰবোৰ সকলোৰে বন্ধ আছিল। তেওঁ চাৰিওফালে ঘূৰিলে কিন্তু কাৰো ঘৰৰ দুৱাৰ খোলা তেওঁ নাপালে। তেওঁ দেখিলে কেৱল মাত্ৰ এগৰাকী বৃদ্ধাহে ঘৰৰ দুৱাৰখন খোলা ৰাখিছে। মা লক্ষ্মীয়ে সাধাৰণ এগৰাকী মহিলাৰ বেগ ধৰি বৃদ্ধাগৰাকীৰ ঘৰ পালেগৈ। বৃদ্ধাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল মা লক্ষ্মীয়ে। ক'লে, মই ৰাস্তা ভুল কৰি এইখিনি পালোহি। ৰাতিটো আপোনাৰ ঘৰত মই থাকিব বিচাৰোঁ। আপুনি অনুগ্ৰহ কৰি মোক এডোখৰ ঠাই দিবনে? বৃদ্ধাগৰাকীয়ে ক'লে, যিহেতু ইমান ৰাতি আপুনি মোৰ ঘৰলৈ আহিছে, ৰাতিটো যিহেতু আপুনি এই ভগা পঁজাতেই কটাব বুলি কৈছে, তেন্তে অনাহাৰেনো কিয় কটাব লাগে? প্ৰথমে আপুনি কিবা এবিধ খাই লওক, তাৰপিছত আপুনি নিশ্চিন্ত মনে মোৰ ঘৰত ৰাতি কটাব পাৰিব। বৃদ্ধাগৰাকীয়ে আগ্ৰহত মা লক্ষ্মীয়ে তেওঁৰ ভগা জুপুৰিটোত আহাৰ গ্ৰহণ কৰিলে আৰু বৃদ্ধাগৰাকীয়েও ঘৰৰ সমস্ত কাম কাজ শেষ কৰি শুবলৈ ল'লে। বৃদ্ধাগৰাকীয়ে শোৱাৰ লগে লগে মা লক্ষ্মীয়ে ঘৰৰ পৰা উঠি গুচি গ'ল। তেওঁ কেৱল চাবলৈ আহিছিল যে ভক্তই আচলতে কেনেকুৱা ব্যৱহাৰ কৰে, ভক্তৰ হৃদয়ত ভক্তি, শ্ৰদ্ধা, দয়া, কৰোণা আছেনে নাই। ৰাতিপুৱাই বৃদ্ধাগৰাকীয়ে শুই উঠি হতবাক হ'ল, কাৰণ তেওঁৰ ভগা জুপুৰিটো ৰাজমহল হৈ পৰিছে আৰু তেওঁৰ শৰীৰত একেবাৰে নতুন বস্ত্ৰ আৰু ঘৰৰ বন্ধ কৰা মানুহ চাৰিওফালে ভৰি পৰিছে। আৰু সেয়া দেখিয়েই বৃদ্ধাগৰাকীয়ে সকলো বুজিব পাৰিলে। আচলতে ৰাতি যিগৰাকী মহিলাই বৃদ্ধাগৰাকীৰ ঘৰলৈ আহিছিল, তেওঁ আন কোনো নাছিল, তেওঁ আছিল সাক্ষাৎ দেৱী মা লক্ষ্মী। বৃদ্ধাগৰাকীয়ে মনৰ পৰাই তেওঁক সেৱা জনালে আৰু গাঁওবাসীক সম্পূৰ্ণ কাহিনীটো তেওঁ বিৱৰি ক'লে। আৰু সেইবাবেই দীপাৱলীৰ দিনা ঘৰৰ মূল দুৱাৰখন খোলা ৰাখিব লাগে, যাতে মা লক্ষ্মী দেৱীয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে। ঘৰৰ দুৱাৰখন খোলা ৰাখক, কিন্তু এটা কথা সদায় মনত ৰাখিব, ঘৰৰ মূল দুৱাৰমুখত একেবাৰে আৱৰ্জনা কৰি নাৰাখিব, কাৰণ মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা ঘৰতহে বাস কৰে আৰু প্ৰৱেশ কৰে বুলি কোৱা হৈছে। এই দীপাৱলীত যদি আপুনি মা লক্ষ্মীক আপোনাৰ ঘৰত প্ৰৱেশ কৰাটো বিচাৰিছে, তেন্তে ঘৰখনৰ লগতে দুৱাৰমুখখনো পৰিষ্কাৰ কৰি ৰাখক আৰু পৰিচ্ছন্নতা কৰি ৰাখক, আৰু যাতে আপোনাৰ মূল দুৱাৰৰ মুখত কোনো এনেকুৱা আৱৰ্জনা হৈ নাথাকে। গতিকে মা লক্ষ্মীয়ে নিশ্চয় আপোনালোকৰ ওপৰত কৃপা ৰাখিব আৰু তেওঁ কাইলৈ আজি ধৰক ৰাতি তেওঁৰ আপোনাৰ ঘৰলৈ তেওঁ প্ৰৱেশ কৰিব বুলি কোৱা হৈছে। মা লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব। গতিকে আজি এয়াই আছিলে মোৰ ভিডিঅ'ৰ
যি প্ৰস্তুত কৰি আনিছিলোঁ আপোনালোকৰ বাবে। গতিকে যিহেতু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী বুলিও লিখিব নাপাহৰিব। আৰু যদিহে পাৰে ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে মই যিখিনি কথা ইয়াতে ক'লোঁ, কাৰণ কিয় আমি ঘৰৰ মূল দুৱাৰ খুলি ৰাখিব লাগে সেই বিষয়ে ইয়াতে কোৱা হৈছে। গতিকে এইখিনি যাতে আপোনালোকৰ লগতে আন কেইজনেও এইখিনি কথাৰ পৰা উপকৃত হয়। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।